আনপিনে আগন্তুক বিধানসভা নিৰ্বাচনত CPIML তৰফৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ CPIML সদস্য আমলং ইংটিয়ে বৃহস্পতিবাৰে বোকাজানৰ উচ্চ বিভাগৰ কাৰ্যালয়ত নিযুক্তি পত্ৰ দাখিল কৰে। নীলিম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰজানৰ বফংৰংপি গাঁৱৰ নিবাসী প্ৰয়াত ৰবীন তকবীৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়ায় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট য়ং ব্ৰিগেড সেৱা দলে। কাৰ্বি আংলঙৰ ডিফু চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত অসমৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে। 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিফুৰ তাৰালাংছৰ পৰা হাৱাৰ্কি মিনি লগৰ পথ অতি শীঘ্ৰে নিৰ্মাণ কৰি দিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জুৰং পিপি। আনপিনে আগন্তুক বিধানসভা নিৰ্বাচনত CPIML তৰফৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ CPIML সদস্য আমলং ইংটিয়ে বৃহস্পতিবাৰে বোকাজানৰ উচ্চ বিভাগৰ কাৰ্যালয়ত নিযুক্তি পত্ৰ দাখিল কৰে। আগন্তুক বিধানসভা নিৰ্বাচনত 17 নং বোকাজান বিধানসভা সমষ্টিৰ CPIMLৰ তৰফৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ CPIMLৰ সদস্য আমলং ইংটিয়ে বৃহস্পতিবাৰে বোকাজানৰ উপ বিভাগৰ কাৰ্যালয়ত নিযুক্তি পত্ৰ প্ৰেৰণ কৰে। নমিনেশ্যন ফাইল কৰিব আহিলো। আমাৰ দল হৈছে CPIML। এবাৰ CPIML দলে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ৰাইজে যদি মোক বিপুলভাৱে জয়যুক্ত কৰে, ৰাইজে যদি মোক ছাপোৰ্ট কৰি বিধানসভালৈ পঠিয়াই দিয়ে, তেতিয়াহ'লে মই পোনপ্ৰথমে মই কৰিম তাত বিধানসভা মজিয়াত মই অট'নমাছ ষ্টেটৰ কথা প্ৰশ্ন ৰাখিম আৰু এই অট'নমাছ ষ্টেটৰ প্ৰশ্ন ৰাখোঁতে যদি চৰকাৰে মোক বাধা দিয়ে, মোক ছাছপেণ্ড কৰে, মই ছাছপেণ্ড কৰাৰ প্ৰস্তুত আছোঁ। গতিকে বহুদিনৰ মূৰত তেনেকুৱা লিডাৰ বিধানসভাত যোৱা নাই। এইবাৰ মই গৈ অট'নমাছ ষ্টেট ইছ্যুটো মই পুনৰ থিয় কৰিম, খাৰা কৰিম। 2 নম্বৰ কথাটো হৈছে আমাৰ দলে অকল আজিৰ বুলি নহয়, আৰম্ভণিহে তেতিয়াৰ পৰা 1986ৰ পৰা আজিলৈকে বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত আমাৰ স্থিতি এতিয়াও বাহাল আছে। আমাৰ দলে কৈছে, CPIML দলে কৈছে যে কাৰ্বি আংলঙত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি একেলগে থাকিম, একেলগে বসবাস কৰি আমি গণ আন্দোলন গঢ়ি তুলিম আৰু অট'নমাছ ষ্টেট আমি সাব্যস্ত কৰিম। যদি অট'নমাছ ষ্টেট সাব্যস্ত কৰে বা অট'নমাছ ষ্টেট হয় কাৰ্বি আংলং আৰু ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ লগত একেলগে আমি উপভোগ কৰিম বুলি আৰম্ভণিৰ পৰা যিটো আজিলৈকে সেই স্থিতি আমি এতিয়াও স্পষ্ট আৰু বাহালত আছোঁ। নীলিম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰজানৰ বফংৰংপি গাঁৱৰ নিবাসী প্ৰয়াত ৰবীন তকবীৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়ায় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট য়ং ব্ৰিগেড সেৱা দলে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নীলিম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰজানৰ বফংৰংপি গাঁৱৰ নিবাসী প্ৰয়াত ৰবীন তকবীৰ পৰিয়ালক অন্ন বস্ত্ৰ আদিৰে সহায়ৰ হাত আগবঢ়ায় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট য়ং ব্ৰিগেড সেৱা দলে। উক্ত কাৰ্যসূচীত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট য়ং ব্ৰিগেড সেৱা দলৰ সভাপতি জেমছ ৰংফাৰ, সম্পাদক লংচাৰ ফাংচো, হাৰচিং বে, বিলিচন তেৰাং, সুজিত টিমু, লংবীৰ সিং টিছো আৰু চেমছন ক্ৰো উপস্থিত থাকে। নীলিবৰ পৰা আনিলচন ৰংফাৰৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। alang litum kanghung kanghi pen kali sitambi alang litum han adai we pin pen sitambi alang litum han afran karmu de daputhak Karbi Anglong Autonomous Council kicari pon tim Karbi Anglong akhai CM Tuliram Rong Hang sitambi litum mahin pensiun lo alang litum han labang su kisung det ayam tum han akai si mate alang litum han compensation rapo nai bus litum mahin pen dachun lipon lo lasi alang litum peder dipin pen ala non hemkang samlong ke do prong atum basitame alang litum fan prabjin pen nang kelo siragi fan simai litum chunirila কাৰ্বি আংলঙৰ ডিফু চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত অসমৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে।
18 নং এছটি হিলছ হাওৰাঘাট বিধানসভা সমষ্টি আৰু 19 নং এছটি হিলছ ডিফু বিধানসভা সমষ্টি তৰফৰ পৰা নিযুক্তি পত্ৰ প্ৰেৰণ কৰাৰ উপলক্ষে বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ ডিফু চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত অসমৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ্যে EM MSc সকলো উপস্থিত থাকে। 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিফুৰ তাৰালাংছৰ পৰা হাৱাৰকি মিনি লগৰ পথ অতি শীঘ্ৰে নিৰ্মাণ কৰি দিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে। 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিফুৰ তাৰালাংছৰ পৰা হাৱাৰকি মিনি লগৰ পথ দুৰৱস্থাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে দিছামাৰ অঞ্চলবাসীয়ে। সেয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে ঠিকাদাৰ ইঞ্জিনিয়াৰক অতি শীঘ্ৰে পথ নিৰ্মাণ কৰি দিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে। মাঞ্জাৰ পৰা সঞ্জিত টিছৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। Nilitum dagla sekalian si living milia sikat silo nilitum pili mission salti oklong tidunji pan bas tame nang pathailo laso nang pathailo benilitum bang tharo se amunit ki chitong lo chitong ben tame non hadaan kili dungi bang bas hadaan ki palin ida da jok hadaan ba kili dung amunit nang kum som lo tuar bas kating thang lo pena jok lasi non nilitum mahin ben chuniri bang la non messi la election na prang sila bang so tuar bang nang pidet asonte nilitum tami klaim kita bang ke joy phangko kusi chuniri palo ethi du manta আজিলৈ মানে ষ্টুডিঅ' মজিয়াৰ পৰা মই বিদায় লৈছো। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।